Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈছো। আজি মই আপোনালোকক কম যে আপোনালোকৰ নিজৰ Android ফোনেৰে কেনেকৈ PDF বনাব পাৰে। তো অকণমান পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰক। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে আপোনালোকে কাষতে থকা লাল কালাৰৰ সাবস্ক্ৰাইব বটনটো ক্লিক কৰি ঘণ্টা বটনটো অলট কৰি দিব। তো অকণমান পলম নকৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ আপোনালোকে এডব স্কেন বুলি সাৰ্চ কৰিব। যদি আমাৰ এই এডব স্কেন নামৰ এপটো ডাউনলোড হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব। তো বলক আমি এপটো ওপেন কৰি লওঁ। এপটো ওপেন কৰাৰ লগে লগে আপোনালোকে হোম পেজখনত এনেকুৱাকৈ দেখিবলৈ পাব। তাৰ পিছত আপোনালোকে যিটো পেজ স্কেন কৰিব বিচাৰে মই কৰাৰ দৰে আপোনালোকে স্কেন কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে কন্টিনিউ বটনটো ক্লিক কৰি দিব। আপোনালোকে এই এপটোত দুখনতকৈ কম পেজেৰে PDF বনাব নোৱাৰিব। মই আৰু এখন পেজ স্কেন কৰি লৈছো। এতিয়া মই PDFৰ পেজ দুটা এডিট কৰি ল'ম। পেজ দুটা এডিট কৰা হোৱাৰ পিছত মই PDFটো সেভ কৰিবলৈ সেভ PDFত ক্লিক কৰিম। এতিয়া PDFটো সেভ হৈ যোৱাৰ পিছত আপোনালোকে যাক শ্বেয়াৰ কৰিব খোজে এই শ্বেয়াৰ অপচনত ক্লিক কৰি শ্বেয়াৰ এ কপি বটনত ক্লিক কৰি আপোনালোকে যাক শ্বেয়াৰ কৰিব খোজে শ্বেয়াৰ কৰিব পাৰে। এতিয়া মই মাৰ মোবাইলটোত এই PDFটো শ্বেয়াৰ কৰিম। নেটৰ কাৰণে অলপ দেৰি হৈছে। মোৰ PDFটো শ্বেয়াৰ হৈ গ'ল। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব।